আমাৰ বিশ্ব মহাবীৰ বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমি আধাশিলা স্থাপন কৰিলোঁ। যোৱা 2025-26 চনৰ যি বডোলেণ্ড ৱেলফেয়াৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আছিলে, ইয়াৰ দ্বাৰা মই ইয়াত প্ৰায় 19 লাখ টকা দিছিলোঁ আৰু ইলেকশ্যন গ'ল যিহেতু মাজতে, তাৰ কাৰণে অলপ পলম হ'ল। আজি আধাশিলা স্থাপন কৰা হৈছে আৰু অতি সোনকালে ইয়াতে আমাৰ বীৰ চিলাৰায়ৰ ভাল প্ৰতিমূৰ্তি হৈ উঠিব। ৰাইজৰ আশা আছিল, তো এই আশাটো মই এইবাৰ পূৰণ কৰিবৰ কাৰণে যি এটা সুযোগ পালোঁ, তাৰ কাৰণে মই নিজে অত্যন্ত সুখী হৈছোঁ। পাব, এইটো আমাৰ BPF দলতো এইটো এটা প্ৰতিশ্ৰুতি আছিল। এই হিচাপে আমি যুঁজি আছোঁ, যিহেতু 5 বছৰৰ কাৰণে আমি কথা দিছোঁ। এই 5 বছৰত এখন মেডিকেল কলেজ আৰু এখন বিশ্ববিদ্যালয় ওদালগুৰিত পাব। এই ক'লেতো জিলাৰ যিকোনো জেগাত হ'ব পাৰে, কিন্তু মাটিত পোৱাটোৱেইটো মুস্কিল। এটা ভাল ইউনিভাৰ্চিটি পাতিবৰ কাৰণে 500 বিঘাটো যথেষ্ট নহয়, 1000 বিঘা পালে বেছি ভাল। তেনেকুৱা যদি মাটি উপযুক্ত পায়, বিবেচনা কৰা হ'ব।